Hello everyone. আজি আমি খুবেই ধুনীয়া এটা মিউজিয়াম চাবৰ কাৰণে গৈ আছো। আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰি শেষলৈকে চাব। আমি গৈ আছো জৰহাট তিতাবৰৰ বালিজান গাঁৱলৈ। একচুয়ালি মিউজিয়ামটো তাতে আছে আৰু আমি যেটো ৰাস্তাৰে গৈছো ৰাস্তাটো চাওকচোন কিনাৰতে এখন বহুত ডাঙৰ হেউজিয়া পথাৰ আৰু আমি হেউজিয়াৰ মাজে মাজে গৈ আছো। ফাইনালি আমি মিউজিয়ামটো পালোহি। আমি আহিছো ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়লৈ। এটো তিতাবৰত আছে। প্ৰথমতে মিউজিয়ামৰ ভিতৰলৈ সোমোৱাৰ আগতে মই ইয়াৰ এন্ট্ৰিটো দেখাই দিছো। খুবেই এটা ধুনীয়া পৰিৱেশ। মিউজিয়ামৰ ভিতৰত সোমোৱাৰ লগে লগে সঁচাই বহুত ভাল লাগি গ'ল। ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইনটো খুবেই ধুনীয়া। অকল ইণ্টেৰিয়ৰ ডিজাইন বুলিয়ে নহয়, মিউজিয়ামৰ ভিতৰত থকা প্ৰত্যেকটো বস্তুৱে ধুনীয়া বহুত। ইয়াত আসলতে ঠেঙাল কছাৰীসকলৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰত্যেকটো বস্তু মিউজিয়ামত সংগ্ৰহ কৰি ৰখা হৈছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ সাজ-পোছাকৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা খেতিৰ সঁজুলি, মাছ মাৰিবলৈ যাওঁতে কি সঁজুলি ব্যৱহাৰ কৰে, সকলোবিলাক বস্তু মিউজিয়ামৰ ভিতৰত সংগ্ৰহ কৰি ৰখা হৈছে। ইয়াতে তেওঁলোকৰ সুন্দৰ এটা গাঁৱৰ পৰিৱেশ, গাঁৱত কিদৰে থাকে, গাঁৱৰ ঘৰবিলাক, সকলোবিলাক বস্তু মিউজিয়ামৰ ভিতৰত সংগ্ৰহ কৰি ৰখা হৈছে। কিন্তু সেইবিলাকত আমি ফটো বা ভিডিঅ' কৰা নহ'ল। তাতে একচুয়ালি ভিতৰলৈ মোবাইল নিবৰ কাৰণে এলাউ নাই। বা মোবাইল নিলেও আমাক মানে ফটো ক্লিক কৰিবৰ কাৰণে বা ভিডিঅ' কৰিবৰ কাৰণে মানা কৰা হৈছে। আমি সেইকাৰণে বাহিৰে অলপমান চালোঁ। আৰু ইয়াতে শিপিনীসকলে বোৱা বহুত ধুনীয়া ধুনীয়া কাপোৰো আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ উপৰি সৰু বাচ্চাবিলাকে খেলিবৰ কাৰণে বহুতো ভিডিঅ' গেম আৰু ইয়াত 7D চিষ্টেমটো আছিল। আমি ভিতৰলৈ যাবলৈ নহ'ল, কিন্তু বহুত ভাল লাগিল মানে ইয়াৰ পৰিৱেশটো, ভিতৰ বা বাহিৰৰ চাইডটো বহুত ধুনীয়া আছিল। আমি তাতে ফটো ক্লিক কৰিলোঁ, বহুতো ভিডিঅ'জ বনালোঁ আৰু মিউজিয়ামৰ ছাইডতে এখন সৰুকৈ গাৰ্ডেন আছিল। খুবেই চাফ চিকুণকৈ ৰখা হৈছিল গাৰ্ডেনখন। তাতে আবেলি সময়ত এনেকৈ বহিবৰ কাৰণে সুবিধাও আছিল আৰু লগতে দুই এটা খেলা বস্তু ইয়াতে আছিল। আমি অলপ সময় তাতে থাকিলোঁ, যিহেতু অলপমান সন্ধিয়া হৈও আহিছিল আৰু সন্ধিয়া সময়ত বিশেষকৈ বেছি ভাল লাগে তাত থাকি। আৰু চাওকচোন লাহেকৈ গধূলিয়ে হৈ আহিলে আৰু আমি তাত বেছি সময়ো নাথাকিলোঁ। সন্ধিয়া সময়ত ইয়াৰ ভিউটো মই অলপমান দেখাই দিছোঁ। বহুত ধুনীয়া লাগে আৰু ইয়াৰ লাইটিং চিষ্টেমটো খুবেই ভাল। অলপমান মই ভিউটো দেখাই দিছোঁ। ইয়াতে খাবলৈ এখন ৰেষ্টুৰেণ্টো আছে। ধুনীয়াকৈ ইয়াতে খাই বৈ আপোনালোক আহিলে যাব পাৰিব। যদি আপোনালোকে তিতাবৰ আহে তো প্লিজ ইয়ালৈ আহিব। এইটো মিউজিয়ামটো ভালদৰে চাই যাব আৰু ইয়াত এনেকৈ ফটোশ্বুট কৰিবলৈ বাহিৰত ধুনীয়াকৈ জেগা আছে আৰু আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই।